অসম মেঘালয় সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত বিজেপি জিলা সভাপতি আলতাফ হুছেইন, ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নিৰ্দেশ মৰ্মে আজি 180টা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী। মানকাছাৰ সমষ্টিৰ পাহাৰীয়া অঞ্চলত থকা গাৰো সম্প্ৰদায়ৰ লোকৰ মাজত বিতৰণ কৰিলে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী। আলতাফ হুছেইনৰ মহানুভৱতাই নতুন দিগন্তৰ সূচনা কৰিছে মানকাছাৰত। দক্ষিণ হালমাৰা মানকাছাৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুছেইনৰ মিছন 4,000 দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰিব খাদ্য সামগ্ৰী। আজি আলতাফ হুছেইনক সহায় সহযোগিতা আগবঢ়ায় বিজেপি উপসভাপতি লুৎফৰ ৰহমান, জাহাংগীৰ আলম মণ্ডল, মুছাৰফ হুছেইনৰ লগতে বিভিন্ন পৰ্যায়ৰ বিজেপি কৰ্মীয়ে। ৰাষ্ট্ৰীয় সভাপতি সন্মানীয় জে.পি. নাড্ডা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি সন্মানীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া নিৰ্দেশ মৰ্মে আমি প্ৰতিখন বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ তৰফৰ পৰা আমি 4,000কৈ দুখীয়া পৰিয়ালক সাহায্য দি আছোঁ। এই হিচাপত আজি মই আহিছোঁ এইটো আফালপোনা, এইটো বাঘাপাৰা গাঁও পঞ্চায়ত হয়। ইয়াৰ আগতে আমি দিলোঁ এইটো গম্ভালগিৰি টানগাঁও দ্বিতীয় খণ্ড। আজি আমি টোটেল 180 পৰিয়ালক সাহায্য দিলোঁ। আজিলৈকে আমাৰ বিজেপি যিটো দক্ষিণ হালমাৰা মানকাছাৰ জিলা সমিতি ইয়াৰ তৰফৰ পৰা আমি 3280টা পৰিয়ালক সাহায্য দিলোঁ। অনতিপলমে মই 4,000 টাৰ্গেট সম্পূৰ্ণ কৰি ল'ম। চিন্তা কৰিছে আমাৰ কালাপানী সমবায় সমিতিৰ চেয়াৰমেন লুৎফৰ ৰহমান, মুছাৰফ হুছেইন, গিয়াছুদ্দিন আহমেদ, চৰ্দাৰ ৰশ্মিনজুৰ আলম, অনিল হাজং, কৈলাশ কোচ আদিকে ধৰি ৰিজাউল কৰিম আদি ভালে সংখ্যক বিজেপিৰ কাৰ্যকৰ্তা মোক সহযোগিতা কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, এছএছএম টাইমছ।